এইটো কি বস্তু? এইটো হ'ল চেপা। এইটো চেপা। চেপাটোত এইটোত মাছজনী ইপিনে সোমাই এনেকৈ পাতিব লাগে। পাতি দিয়াৰ পিছত ইপিনে মাছ সোমালে আৰু ওলাব নোৱাৰে আৰু। কি কয় এইটো বাবা? চেপা। হে কি সোমাই এইটোত? মাছ। ধৰিমগৈ মাছ ন পানীত। কি চাওঁগে তই? হে হে হাঁহ পোৱালি চা। হে ভাল লাগিছে? খেলিবি সিহঁতৰ লগত? যাবি? যাচোন যা ভিতৰলৈ। এয়া হ'ল মালদা 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 মালদা। আহিছোঁ বা গছ। এইখিনিতে আগতে কঁঠাল গছ এজোপা আছিলে, বহুত হেৰি আছিলে, মিঠা আছিলে খাবলৈ। আৰু এইটো পাহাৰ। এই পাহাৰটোতে আগতে বহুত খেলিছিলোঁ, কিন্তু এতিয়া এই পাহাৰটোলৈ বহুত দিন হ'ল যোৱা নাই। যাম আৰু আপোনালোককো দেখুৱাম কেনেকৈ তাত মানে কিমান মজাৰ ঠাই। এতিয়া পাহাৰলৈ যাম, মানে টিলা পাহাৰ। পাহাৰখিনি দেখুৱাম ক'ত কি আছে। আৰু ৰূপান্ত যাব। শ্যামণি বাই 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 বাই। আহিম ইয়াৰ পৰা। তো আমি এতিয়া যাম। এইটো হ'ল ৰাস্তা। আগতে ওপৰলৈ বহুত গৈছিলোঁ এইপিনে উঠি, কিন্তু ৰাস্তাটো মই বহুত দিন উঠা নাই। মোৰ উঠোঁতে মানে অলপ সমস্যা এটা হ'ব যেন লাগিছে। আৰু উঠিছোঁ। তো একমাত্ৰ আপোনালোকৰ কাৰণে মই টিলাটো দেখুৱাবলৈ উঠি আহিছোঁ। আৰু জোক ওলাব যেন লাগিছে। আৰু এয়া ওপৰৰ পৰা দৃশ্য। ঐ বহুত দিনে উঠিছোঁ। এইপিনে কি খাল আছে নেকি? হা এইখিনি লেণ্ডশ্লাইড হ'ল। আহিলোঁ। বহুত ওখ টিলা। আপোনালোকে চাওক কিমান ওখত আহিলোঁ। পাহাৰ। দিছ ইজ পাহাৰ। হাই এল্টিটিউড। এটা পুখুৰী আছে আৰু এইখিনিতে আছিলে এটা খেৰমজী। এইখিনি খেৰমজীতে বহুত খেলিছিলোঁ। এতিয়া যাওঁ এইখিনিলৈ। এইখিনি হ'ল মেইন খেলাৰ ঠাই আছিলে, আৰু এইখিনিতে খেলিছিলোঁ। কিন্তু মই উঠিবলৈ পূৰা ধৰিছে, কিন্তু क्या नजारा है। গোটেই গাঁওখনে দেখা যায়। ইমান ধুনীয়া লাগিছে। আহে এইজনী শ্যামণি তলত। হাই শ্যামণি। আৰু এই ঠাইখিনি খালী আছিলে, আৰু এইখিনিতে আমি খেলিছিলোঁ। এইপিনে আহিছিলোঁ, কিন্তু এইখিনি এতিয়া জংঘল হৈ আছে নহয়। জুকুক আছে নেকি? দীঘল থাকিব নেকি? আম গছ আছে, আম গছ কাটি আছে। এইপিনে ডাইৰেক্ট নামি গৈছিলোঁ আগতে আমি চিধা। আৰু এইপিনে গৈ আৰু এটা ৰাস্তা আছে এনেকৈ ভাবিবি। বহুত দিন আহিছোঁ, প্ৰায় 10 বছৰমান হৈছে। তহঁতৰ টিলা দেখা বহুত গছ আছিলে। এই বনাক বুলি কয়, বনাক গছ আছিলে। আৰু এই বনাকখিনি বৰ্তমান কাটি দিয়া হৈছে, কাৰণ এতিয়া তামোলৰ হেৰি, ইয়াত তামোল গছ লগাই দিয়া হৈছে। জয় শ্ৰীৰাম। আৰু জয় শ্ৰীৰাম। বহুত ওখত আহিলোঁ। মাই গড। পাহাৰ, ওখ ওখ পাহাৰ। কোন আছে? ক'ত?
ডাঙৰীয়া আহিছে ডাঙৰীয়া। আৰু এইখিনি তলৰ যে এইখিনি ঠাই এইখিনি গোটেইখিনি আমাৰ এই পাহাৰৰ বৰ্তমান কাম চলি আছে আৰু এইখিনিতে তামোল ৰোৱা হ'ব আৰু এইপিনে যদি ওপৰলৈ যাব মানুহৰ ঘৰো আছে কিন্তু এতিয়া আমি গৈ থাকোঁ আজা मैन वर्सेस वाइल्ड ले लो तो काम करेंगे नेचारेल हावा नजारा ভিউ ইমান সুন্দৰ এনভাইৰনমেন্ট পৰিবেশৰ সমাগম চৌদিশে পানী হৈছে এতিয়া বৰাক উপত্যকাৰ চৌদিশে পানী আপুনি যদি চাই বৰাক নদীকে ধৰি লংগাই কুচিয়াৰে ইত্যাদি সকলোবোৰ জলমগ্ন কিন্তু আমি পানী নাচাই আমি পাহাৰলৈ বুলি আহিছোঁ আৰু প্ৰকৃতিৰ যেটো বতাহ সেইটো ল'বলৈ আহিছোঁ আৰু বহুত দিন যেহেতু অহা নাই চাই আহি ভাল লাগিছে আইপিন যদি চাই আপোনালোকে ঘৰ আইপিন যদি যাওঁ আমি মানুহৰ ঘৰ পাম তো লিংক আছে আৰু এতিয়া যেহেতু পাহাৰত অহা নহয় কিন্তু আগতে ডেইলি পাহাৰত আহোঁ পাহাৰত থাকি বেলেগ এটা মজা লাগিছিলে এতিয়া মই উশাহটো ফুলি গৈছে কিন্তু আগতে এনেকুৱা ফিল নহৈছিলে কাৰণ ডেইলি আহি আছিলোঁ আৰু ভৰিটো মোৰ লক হৈ গ'লগৈ এতিয়া ৰাতিহে গম পাম ভৰিটো মোৰ পুৰা বিষাব আৰু তিনি কাম চলি আছে বহুত দুখত আছোঁ আপোনালোকে হয়তো কেমেৰাত সিমানখিনি ধৰিব পৰা নাই কিমান দুখত আছোঁ আমি কিন্তু বহুত দুখত আছোঁ বৰ্তমান আৰু এইপিনি গৈ এইপিনি যদি যাওঁ মানুহৰ ঘৰ আছে আৰু সেইপিনিও ৰাস্তা আছে মানুহৰ ঘৰত যাবলৈ এটা ঘৰটো কিমান দূৰ হে এইটো অলপনি এইটো চাওক গছ এইটো কেঁচৰ তলত বহিবলৈ আপুনি যদি আহে ইয়াত কি এটা মজা পৰিৱেশ চাওক কেনেকুৱা এটা মজা পৰিৱেশ ইয়াত থাকি কেনেকুৱা লাগিছে চাওক ৱাও কেনেকুৱা লাগিছে বহুত মজা লাগিছে আৰু বতাহবিলাক ইমান মানে মজা ক'ব নোৱাৰো আৰু ঠাণ্ডা আৰু এই পিনি যাব লাগিব হয়তো মেন ভাৰ্চেছ ৱাইল্ডৰ নিচিনা কিন্তু বৰষুণ পৰিছে নেকি ফাইনেলি ডেষ্টিনেশ্যন আমি পাম চব পাহাৰৰ মাজে মাজে এইটো পুৰা হাবি হৈ গ'ল পাহাৰ চাওক পাহাৰ ৱাও বৰষুণ কিন্তু লগত অলপ ৰ'দ আছে লগত বৰষুণ আছে অলপ আৰু এইপিনে চাওক টিঙৰ মুধচ আৰু এই পাহাৰত গীত গাই আছে আমাৰ ৰূপান্তৰে আৰু কিছুমান তামোল গছ ভাগিলে এইপিনে ৰাস্তা তাৰ কাৰণে তাৰ ইমান প্ৰব্লেম হোৱা নাই কাৰণ পাহাৰত আহিয়ে থাকে ই কিন্তু মইহে গম পাইছোঁ কেনেধৰণৰ এটা ৰাস্তা জংঘলৰ মাজত জংঘলৰ পৰিৱেশ মেন ভাৰ্চেছ ৱাইল্ডৰ নিচিনা লাগি আছে আৰু ইপিনে আহি মানুহৰ ঘৰো পাব ঘৰো পালোঁ বহুত দিন আহিছোঁ চাই 10-20 বছৰ মটৰৰ পানীও আহে নেকি কঁঠাল লাগি আছে দেই কি ক'লে যাওঁ তই হে ক'লে যাওঁ পাপাই ক'লে গ'ল কি হ'ব বহিছ মাতিছে এইকেইটা আমাক খাই পেলাব খুজিছে আমাৰ সেই মানে টিলাবোৰত যদি চাই খালি তামোলৰ গছ দেখিব কাৰণ তামোলক লৈয়ে মানে ইয়াত জীৱিকা চলে তামোলৰ ওপৰতে নিৰ্ভৰশীল গতিকে প্ৰায়বিলাক মানুহৰে সৰুকেও হওক এখন তামোলৰ বাগান আছে ইয়াত তো আগতে আমি এইটো ৰাস্তা ব্যৱহাৰ কৰিছিলোঁ এই নেকি দাঁতি পিনি যাওঁ
এনে ভয় খুৱাওঁ এজনে এজনক যে হেৰি আহিছে এইবিলাক কি কয় ডাকাইত নহয় জংলি এতিয়া নামি আহিছোঁ অৱস্থা বেয়া আৰু এইখিনিত ভৰিটো দিছিলোঁ একদম বাগৰি গৈছিলোঁ লাগিলে এইখিনিত দুখ পালোঁ অলপ একো নাই আপোনালোকৰ কাৰণেই মানে বিষটো সহ্য কৰিছোঁ আৰু ভিডিঅ' বনাইছোঁ গতিকে লাইক এটা কৰি দিয়ক কমেণ্ট এটা কৰি দিয়ক আৰু কেনিবা ভাগে যে নামি আছোঁ চাওক অৱস্থা গৰম হৈছে নাই গছজোপা আজি মানে পুৰা কি গৈছে চোলা তিতি গৈছে মুখৰ ঘাম আৰু সপ্তাহত এদিন আহিব লাগিব সপ্তাহত এদিন আহিলে মজা হ'ব আৰু শৰীৰৰ মানে এক্সাৰচাইজটো চলি যাব এতিয়া কিন্তু হালত খাৰাপ তো ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ নতুন এটা ভিডিঅ'ত লগ পাম টিল দেন টাটা বাই বাই